নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে কিৰণ আছাম অন্যটি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ জংঘলত আহিছোঁ টহলদাৰীলৈ। গতিকে টহলদাৰীত অকণমান আপোনালোকক সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মনোমোহা দৃশ্য অকণমান আপোনালোকক মই ভিডিঅ' যোগেদি দেখাম। দেখিছেনে কিমান ভাল লাগিছে চাওকচোন গছ গছনিখিনি। এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যময় গছৰ তলত থাকিলে আপোনাৰ মনটো এনেই পুলকিত কৰি তুলিব, নহয়নে বাৰু? আমি জংঘলত সোমালে মানে মনটো বহুত আমাৰ ভাল লাগে, প্ৰফুল্লিত লাগে। এনেকুৱা এখন ধুনীয়া সেউজীয়া বনাঞ্চল যদি ধ্বংস হৈ যায় কেনেকুৱা লাগিব কওকচোন আপোনালোকৰ। আমি গছৰ পৰা কিমান কি বস্তু নাপাওঁ। ঘৰ বনোৱা, খৰি কাঠ, গছ নাথাকিলে পৃথিৱীত মানৱ জীৱনেই জীয়াই নাথাকিব। গছে কি নানে? গছে বৰষুণ টানি আনে, পতাপি ৰ'দ নিয়ন্ত্ৰণ কৰে, যিকোনো প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব। এই গছে নাইট্ৰজেন গছটো খাই আমাক অক্সিজেনটো এৰি দিব, নিৰ্মল বায়ু, নিৰ্মল বতাহ। আৰু বনাঞ্চলখনত কি নাথাকে কওকচোন? বনৰীয়া পশু পক্ষী এই বনাঞ্চলখনতেই জীয়াই থাকে। তেনে এখন বনাঞ্চল যদি বনদস্যুৱে ধ্বংস কৰি দিয়ে তেতিয়াহ'লে মানৱ জীৱন এদিন নিজেই ইয়াৰ পৰা পৰিত্ৰাণ ল'ব লাগিব। কেলৈ অনান্য মানে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, গৰমটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, বৰষুণ নাহিব, কমটি হ'ব। যেনেকৈ ঠিক ৰাজস্থানৰ মৰুভূমিৰ দৰে এদিন হৈ যাব। গতিকে আমাৰ সেউজীয়া গছ গছনি আমাৰ নৰ্থ ইষ্টখন সুন্দৰকৈ ভৰি আছে। গতিকে কিমান ভাল লাগে আপোনালোকে চাওকচোন। তেনেকুৱা এখন বনাঞ্চল বন বিভাগে সদায় দিনে ৰাতিয়ে চেষ্টা কৰি আছে মানে সংৰক্ষণ কৰিবৰ কাৰণে। তাৰ উপৰিও স্থানীয় ৰাইজেও বা মানৱ জাতিয়ে বনাঞ্চলখন তেওঁলোকেও মানে এই বনাঞ্চলখন সুৰক্ষাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগিব। তেওঁলোকে যদি এই বনাঞ্চলখনৰ কাৰণে যদি অকণমান চিন্তা নকৰে বন বিভাগেনো কিমান কৰিব? গতিকে আপোনালোকে অলপ চেষ্টা কৰিব জংঘলখন অকাৰণে বনাঞ্চলখন ধ্বংস নকৰিব, নাকাটিব। গছেই পৃথিৱীত জীয়াই থকাটোৰ, পশু পক্ষীৰ, মানৱ জীৱন জীয়াই থকাটো একমাত্ৰ। এইবিলাক চাওকচোন কি ধুনীয়া লাগিছে, লতা বগাইছে গছজোপাত, নহয়নে বাৰু? কি ভাল লাগিছে চাওকচোন, পৰজীৱী লতা কি ভাল লাগিছে দেখিছে মানে। চাওক চাওক দেল মাৰি 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 টহলদাৰী লৈ যাওঁ, বনাঞ্চলখনক আমি চোৱা চিতা কৰিবলৈ যাওঁ। বন্ধুসকল, এইবিলাক আপেল গছ চাওক কিমান আপেল লাগি আছে দেখিছেনে? লমালমে লাগি আছে দেখিছে? চিনি পাইছেনে বাৰু? চাওক, জুম কৰি দিছোঁ, চাওক কিমান লাগি আছে দেখিছে? হয় নহয় বাৰু জনাবচোন? এই নহয় দেই, আপোনালোকক মিছা কথা ক'লোঁ মই। মানে এইখিনি জংঘলৰ আপেল, জংঘলী মানে এইটো ফল হয়, একোৱে নাখায়, সেইকাৰণে এনেকুৱাকৈ লমালমে লাগি আছে দেখিছে নহয়? মই এনেই ক'লোঁ আৰু আপোনালোকক আপেল বুলি। ইমান টাইট লতা দেখিছা? ইয়াত হাতী লতা যে, হাতীগিলা ৰছী বান্ধি থ'লে হাতী পলাব নোৱাৰে মানে। ইমান টাইট দেখিছা? মই ওলমি দিলোঁ তথাপিতো নিচিগিলে, মাৰি দিলে, মৰি থাকিলে। চা পৰজীৱী গছ
পোৱা বাঁহ বহুত ডাঙৰ। বন্ধুসকল, আপোনালোকে হুলুং গছটো দেখিছে? এইবিলাক চাওকচোন, হুলুং গছ। ইয়াৰ এইটো গুটি হয়, এইবিলাক চাওক গুটি, চাওক এইবিলাক গুটি। এতিয়া লাহেকৈ বুঢ়া হৈছে আৰু এই গুটিবিলাক ইয়াৰে এই গছৰে গুটি হয় এইবিলাক। এইটো দেখিছে নহয়? এইটো মানে ওপৰৰ পৰা যেনেকৈ আপুনি দলিয়াই দিলে চাওকচোন, সেইটো তেনেকৈ ঘূৰি 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 এইদৰে আহে, তলত পৰহি। আপুনি দেখিছে নহয়? ইয়াকে নি পিনি আমি পচাব লাগিব। পচালে ইয়াত পুলি ওলাব। মানে ইমান ধুনীয়া ধুনীয়া ওখ ওখ গছ এইবিলাকেই হয়, হুলুং গছ। দেখিছে নহয়? আপোনালোকে চাওক, এইবিলাক এতিয়া লাহেকৈ সৰিব আৰু আমি এতিয়া এইবিলাক সংগ্ৰহ কৰিম। এইবিলাক নেচাৰীৰ কাৰণে ইয়াত পচাম পুলি ওলাব, তাৰপৰা আমি প্লেণ্টেশ্যন বনাম। এইবিলাক চাওক, মই সৰহকৈ মাৰি দিম, চাব দেই। চাওক 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 কি ধৰণে আহে, দেখিছেনে পুলিবিলাক? অলপতে পোং দেই, এই লতা লাগি ধৰিছে। কোনফালে যাম তাকে চিন্তা কৰিছোঁ এতিয়া। ৰাস্তা হেৰাই গৈছে আমাৰ। আহি যা। চব দেখিছে? সোমাই আছোঁ জংঘলত। ৰাস্তা এটা পাইছোঁচোন। এইটো মানুহ সোমাই দেই এইফালে, হয় ন? মানুহ সোমাই। চলো চল চৰাই চিৰিকটি মাত শুনিছোঁ। আজিকালি বহুত চৰাই চিৰিকটি বন্যপ্ৰাণী হেৰাই গ'ল। আহিছোঁ চিকাৰীখন ওলালেতো বহুত সমস্যা। এইখনে মানে জংঘলত একোৱেই থাকিবলৈ নিদিয়ে। পজত খাই পৰিছোঁ। চাবি দেই, তৰা গছ আছে, সাৱধান। তৰা গছ আছে দেই, সাৱধান। সেইডোখৰ জেগা দেখিছে? তৰা গছ আছে। কেলৈ সাৱধান বুলি কৈছোঁ, তাৰমানে তৰা গছ থকা জাত প্ৰায় বাবা থাকে। তৰাপাত খাবলৈ, তৰা গজলি খায়। গতিকে এনেকুৱা জেগাবিলাক বহুত সংকটজনক হয়। আৰু পানী খাবলৈও হয়, পানীখিনি আছেতো অলপ চলপ। সেইকাৰণে এইজোপা ঔটেঙা আছে দেই ওপৰত। এইডোখৰততো প্ৰায় থাকেই। এইয়া চাওক, এইয়া ঔটেঙা চাওক। মানে ঔটেঙা খাবলৈ প্ৰায় ডাঙৰীয়া বা থাকে ইয়াত। পহু থাকে, ডাঙৰীয়া বা থাকে, গাহৰি থাকে ঔটেঙা খাবৰ কাৰণে। সেইকাৰণে এইবিলাক জেগাত বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। চাওকচোন, দেখিছে? ধাচনাত উঠিছোঁ, বহুত ভাগ লাগে। জংঘলত থকা বজাল বাঁহৰ গাছ হয়। এইটো খাবলৈ বহুত ভাল লাগে। ইয়াৰ বাঁহটোৱে চিলিং বনাবলৈ খুব ভাল। এই মানুহে যে বেৰবিলাক বনাই যে পাতলা পাতলা, চকুৱা টাউনত যিবিলাক যে ঘৰ যে চকুৱা দি বনাই যে, এইবিলাক চাওক গাছটো। এইটো আপোনালোকৰ ওচৰৰ পৰা দেখাই দিছোঁ চাওক। এইবিলাক মানে বাঁহৰ গাজলিবিলাক দেখাম মই, চাওক। এইবিলাক বাঁহবিলাক দেখিছে? এইবিলাক চাওক কিমান লিংলিঙীয়া, চাওক। এই মানে চকুৱা বনাবলৈ বহুত ভাল, বেৰ বনাবলৈ বহুত ভাল। টাউনত বিকা সেই বেৰবিলাক ইয়াৰ পৰাই বনায়। মই জুম কৰি অকণমান দেখাই দিছোঁ আপোনালোকক, চাওক। এইবিলাক বজাল বাঁহ বুলি কয় দেই। ফিল্ম শ্বুটিং কৰিলে খুব ভাল আছে। সেই অকণমান পৰা আগৰ পৰা আহোঁ যাওঁ কয় না। এইবিলাক কিহৰ ফুল জানিছে নে? চিনি পাইছেনে বাৰু? এইবিলাক কিমান ফুলি আছে চাওক, দেখিছে?
অকণমান আৰু গাত লাগিলে হৈ গ'ল। এইবিলাক বৰ চোৱাতৰ গুটি দেখিছে। চোৱাত গছ মানে কেইবাবিধৰো আছে। এজাত হ'ল ডুমুনি চোৱাত, এজাত হ'ল বৰ চোৱাত, আৰু এজাত আছে। কিন্তু এই বৰ চোৱাতজাত যদি লাগে নহয় মানে ইমান খজুৱাই, মানে যদি গাত লগাই যদি গাটো ধুই দিব লাগে হৈ গ'ল আৰু। মানে খজুলিত খজাওঁতে ছাল ছিগি যাব জানে নাই। আৰু এজাত আছে সেই চাপৰ এই তলত থাকে সেইজাত মানে লতা ধুনীয়াকৈ বগাই থাকে, সেইপাত প্ৰায় ভৰিত লাগে। এইবিলাক চোৱাত কিন্তু ওখ চাকৰ ওখ পৰ্যায় যে গাত লাগিলে আৰু হৈ গ'ল দেখিছে। কেনেকুৱা লাগিছে জেগাডোখৰ চাওকচোন আপোনালোকে, কিমান মনোৰম, কিমান সুন্দৰ চাওকচোন জেগাডোখৰ দেখিছে। আপোনালোকক দেখাইছোঁ অকণমান, চাওক কিমান ভাল লাগিছে জেগাডোখৰ, দেখিছেনে। চাওক সেইফালে মন কৰক, চাওক কি ধুনীয়া লাগিছে জেগাডোখৰ দেখিছে। এইবিলাক চাওক, এইবিলাক চাওক, জেগাডোখৰ দেখাইছোঁ দেখিছে। আপোনাৰ মানে সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যটো দেখাইছোঁ খালি, কিমান ধুনীয়া দেই। এইফালেলৈকে চাওক, বা কি ধুনীয়া লাগিছে জেগাডোখৰ চাওক। মাৰিছে ধমান নহয় দেই। তামাম ঠাণ্ডা নদী কিনাৰত। এতিয়া পাৰ হ'ব লাগে, কেনেকৈ পাৰ হ'ম, নাও নাই, নামিয়ে যাব লাগিব আৰু উপায় নাই। এইবিলাক নদী কিনাৰত জেং দি থৈছে চাওক। ইয়াত এতিয়া খৰালিমহীয়া, ইয়াত দেখিছে নহয় জেং দি থৈছে। ডাঙৰ জালে ঘেৰি ল'ব, ঘেৰি তাত বহুত মাছ পোৱা যায়। চাওকচোন বাৰু, এইডোখৰ চাওক নদী কিনাৰত বেৰি থৈছে চাওক, জেং চেং দি থৈছে। ইয়াত মানে মাছবিলাক এতিয়া ঠাণ্ডা দিনত সোমাই থাকেতো, তেতিয়া ইয়াত চাৰিওফালৰ পৰা ঘেৰিব জালে, ইয়াত মাছ ধৰিব। বহুত মাছ সোমাই থাকে, ডাঙৰ মাছো থাকে ইয়াত। দেখিছে এডাল কাঠ দেখিছে নহয়, এতিয়া বহুত বছৰ আগতে 1862 চনত পৰি থকা এডাল কাঠ। এতিয়া শুকাই চাওক, খৰখৰীয়া হৈ আছে। এডাল মানে ঘূণেও নাখায় এডাল, দেখিছ চাওক। এয়া ডিবু নদীৰ তীৰত দেখিছে চৰাই চিৰিকটি মাতবিলাক ইমান ভাল লাগিছে চাওক। চৰাই চিৰিকটি অমিৰা মাত, গুণগুণনি কি ধুনীয়া শুনিছে দেখিছে। কিমান ভাল, ঘন কুঁৱলী, ৰূপালী বালি, কাষতে এখন সেউজীয়া বনাঞ্চল, এইবিলাক চৰাই চিৰিকটি উৰি আছে, কি মজা লাগিছে চাওকচোন। এতিয়া সূৰ্য উদয় হ'ব হৈছে, ওলাব আৰু এতিয়া ওলাইছে, অকণ ভুমুকি মাৰিছে। এনেকুৱা পাৰত থাকিলে ইমান ভাল লাগে নহয়। ৰাতিপুৱাবিলাকে আপোনালোকে আহিবচোন নদীৰ পাৰত, ইমান ভাল লাগে। মানে আমাৰ নাজিৰাটিং পৰ্যটনথলীৰ কাষত মানে ডিবু নদীখন আছে, বহুত ভাল লাগে, মনবিলাক নিজকে মানে প্ৰফুল্লিত হৈ উঠে। তাৰমানে চৰাই চিৰিকটি এতিয়া কিনাৰতে পহুৱে ঘক চিঞৰি থাকে। কেতিয়াবা মানে বন্যহস্তীও পোৱা যায়, এই ডোখৰতে লগ পোৱা যায়। কাষতে আকৌ হেৰি ডিবু নদীৰ কাষতে আকৌ হেৰিখন আছে, ধাননি পথাৰখন আছে, ধান খাবলৈ আহে, ভাল লাগে। এটা হেটেকটেকি চিঞৰি আছে, সেইজনী চব হেটেকটেকি দেখিছেনে গৈছে, দেখিছে, খুব ভাল লাগে এই মনোৰম দৃশ্যবিলাক। আমি ৰাতিপুৱা মানে আহোঁ, কেতিয়াবা ডিউটিও কৰা হ'ল আমাৰ, ফুৰিবলৈও অহা হ'ল। এতিয়া মানে গৈ পিনি বনাঞ্চলৰ ভিতৰত সোমাম, মানে ইমান ঘন কুঁৱলী পাইছে, ডাঙৰীয়া লগ পাই যাব পাৰোঁতো, সেইকাৰণে অকণমান ৰখিছোঁ মানে। সোমাইছোঁ আৰু জংঘলত দেই। এইফালে নাই যোৱা আকৌ।
এই ৰাস্তাই যাওঁচোন। দেখিছেনে ডাঙৰীয়া কালি গুৰ হয় দেই, পূৰা বাঁহ পাত খাই গৈছে ইয়াত। দেখিছে পূৰা মোহতিয়াই থৈছে জেগাবিলাক। এই গাঁতটো দেখিছেনে, ইয়াত আলু পোৱা যায়, বুনিয়া আলু খাই ইয়াত খানে ইয়াৰ পৰা জেগাবিলাক মোহতিয়াই থৈছে। চাওক পূৰা জেগাবিলাক মোহতিয়াই থৈছে ডাঙৰীয়া বাই। বন্ধুসকল, ভিডিঅ'টি যথেষ্ট দীঘলীয়া হৈছে কাৰণ অনুৰাগীসকলে জংঘলৰ ভিডিঅ'টি যথেষ্ট দীঘলীয়া কৰিবলৈ কৈছে। সেই অনুৰোধ মৰ্মে মই ভিডিঅ'টি যথেষ্ট দীঘলীয়া কৰিছোঁ কাৰণ জংঘলখন চাবৰ কাৰণে বহুত ইচ্ছা প্ৰকাশ কৰে। কেইবাদিনৰো টহলদাৰী কৰা আমি ভিডিঅ'টি একলগ কৰি আপোনালোকক বনাই দেখাইছোঁ। জংঘলত ঘূৰোঁতে আমাৰ যথেষ্ট কষ্ট হয়, কিমান যে কষ্ট তাকে অকণমান আপোনালোকক ভিডিঅ' যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কিদৰে আমি বনাঞ্চলত বনৰীয়া পশু পক্ষীৰ দৰে অনাই বনাই ঘূৰি ফুৰোঁ, কেৱল অসাধু এচাম বন দস্যুৰ কাৰণে জংঘলখনত অনাই বনাই ঘূৰি ফুৰিবলগীয়া হয়। কিমান যে আমাৰ কষ্ট হয়, জোক পোক বোকা পানী ৰ'দ বৰষুণ নেওচি যে কেনেধৰণে আমি বনাঞ্চলত টহলদাৰী কৰোঁ তাক কোনোবাই জানো অনুভৱ কৰিব। ইফালে হিংসু জীৱ জন্তুৰ কথাটো নকওঁৱেই, বিষাক্ত সাপ বেংটো অন্যান্য পোক পতংগটো আছেই। তেনে নেওচি আমি আগুৱাই যাওঁ। গতিকে কি ক'ম আৰু আপোনালোকক, আশা কৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে এই বিষয়ে জানিব পাৰিব। বেলি ওলাই গ'ল। আমি 5টা বজাতে সোমাইছিলোঁ জংঘলৰ ভিতৰত, এতিয়া 8 বাজিব হ'ল আৰু বেলি ওলাই গ'লগৈ। এতিয়া ওলাই গৈছোঁ আৰু বাহিৰলৈ। এখন কাকবাঁহ তলি চক, গোটেই কাকবাঁহে কাকবাঁহ, গোটেই কাকবাঁহৰ গছ এইবিলাক ভৰ্তি হৈ আছে। কাকবাঁহে পূৰা বাবাই মোহতিয়াই থৈছে ন জেগাবিলাক, পূৰা ইয়াতে থাকে তাৰমানে বেছিকৈ। তিতি জোলা জুপি হৈ গ'লোঁ নিয়ৰত, গোটেই বন গুটি লাগিলে, চোৱাত গছো লাগিছে, বৰ খজুৱাই। ইমান ওখ সাফলত দেখিছেনে এইজোপা গছজোপা চাওক। কি গছজোপা এইজোপা? অ' পাৱলি গছ, পাৱলি গছ, পাৱলি গছ ন, এইজোপা পাৱলি গছজোপা কোনো কামৰ নেফাফু গছ বুলি কয়। এইজোপা হাই প্ৰেছাৰ এটা ঔষধ হয়। যদি কাৰোবাৰ যদি হাই প্ৰেছাৰ আছে, আপোনালোকে এই কুঁহুটোহেঁত বইল কৰি পানীৰ সৈতে আপুনি খাব, একে 100% আপোনাৰ হাই প্ৰেছাৰ কমিব। আপুনি ৰেগুলাৰ খাই থাকক, ৰেগুলাৰ মানে 2-3 দিন বা সপ্তাহ মূৰে খাই থাকিব, আপোনাৰ হাই প্ৰেছাৰ কমি যাব। মোৰ আছিলে 190 আছিলে, মই এনেকৈ আজি 2-3 মাহ ইউজ কৰি দিলোঁ, মোৰ একে 120 আহি গ'ল। আপোনালোকে খাই থাকিব। এইজোপা এতিয়া বাৰিষা দিনত মানে ওলাব, এতিয়া খৰালি দিনত পানী নাইতো, সেইকাৰণে মানে অনাই ওলোৱা। যেনেকৈ এতিয়া চাহ বাগান কলম কটাৰ পিছত যেতিয়া পোখা ওলাই নহয়, এইজোপা এতিয়া বাৰিষা দিনত ওলাব। এইজোপাত মই আগটো ভাঙি থৈছোঁ, ইয়াত পোখা ওলাব চাব, নেক্সটবাৰ আমি নিবলৈ আহিম ইয়াৰ পৰা।
উপায় নাই, গৰমত আহিলোঁ আৰু পানী নাই। এই নলাত থকা পানী খাই দিছোঁ, উপায় নাই। পিয়াহত পানী, ভোকত ভাত বুলি কৈছে, এই জলকে খাই দিছোঁ, উপায় নাই। হয়, ভাগৰিলোঁ, বহুত দৌৰিলোঁ আজি। ইয়াত আছে ডাঙৰ বাঁহ, এইটো অঞ্চলত আছে, এইটো অঞ্চলত আছে ডাঙৰীয়া বাঁহ। কালি জাকটো সোমাইছে, ইয়াত মৰাই আছে। ইয়াতে বাঁহনি আছে যে এইডোখৰত, এই বাঁহনি আছে, বহুত এজুমা সোমালে বোলে কালি। আমি এইফালে গুচি আহিলোঁ এতিয়া। হয়, কিবা এটা কওঁ ইয়াত ওলাইছে, আমাক দিছে ন? ইয়াত আছে নেকি? হে পলা 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 পলা, বন্ধুসকল, আজি মই বন গাহৰিয়ে ক'ত ঘৰ বনাই তাক দেখাম আজি দেই। আপোনালোকক ঘৰ বনাই মই আপোনালোকক দেখাম। এইটো পুৰণা হ'ল বাৰু, এনেকুৱা দেখিছে নহয়। ইয়াত মানে জেং জোৰ গোটাই লয়, ইয়াত জাবৰ জোঁথৰ যিমান আছে ইয়াত দম কৰি লয়, বা খুলি ভিতৰত নিগনি গাঁতৰ নিচিনা সোমাই যায়, ইয়াৰ ভিতৰতে থাকে। চাওক, এনেকুৱা জেগাবিলাকতে থাকে প্ৰায় বন গাহৰি। আৰু কেনেকৈ বাহিৰত খানে মই আপোনালোকক অকণমান দেখাম দেই। ৰাতিপুৱাই আহিলোঁ আজি মানে বন গাহৰিয়ে ক'ত ঘৰ বনাই তাক অকণমান আপোনালোকক দেখাম বুলি। ৰাস্তাটো ক'ত আহিব? ৰাস্তা ওলাইছে ন? যাব লাগিব। ৰাতিপুৱাই আহিলোঁ আৰু জংঘলৰ আপোনালোকক কিছু এটা বস্তু দেখাম বুলি পুৱাই সোমালোহি। মই ৰাতিপুৱাই সোমাব নালাগে, ভয় লাগে, তথাপিতো আহিছোঁ আৰু। ৰাতিপুৱাই গাহৰিয়ে মানে বন গাহৰিয়ে মানে কিবা কিবি খান্দিলে, বহুত খান্দিলে। এই কেঁচু কুমটি খায়, এই গছৰ এই গুটি চুটিবিলাকো খায়। আমাৰ লগত এটা আহিছে চিকাৰী কুকুৰ, উপায় নাই, জংঘলত সোমাই আহিছোঁ। জংঘললৈ সোমাব লাগিব, আপোনালোকতো কিছু দৃশ্য দেখাব লাগিব। জংঘলৰ মাজত বনীয়া গাহৰিবিলাকে ক'ত ক'ত থাকে, কি খায়। ৰাতিপুৱাই খান্দিছিলে, বহুত খান্দিলে ইয়াত, কিন্তু আমি অলপ দেৰি হ'ল কাৰণে নাপালোহি। সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে দেখিছেনে? এইটো বন গাহৰি খোজ, চাওক, দেখিছে? এইটো চাওক, বন গাহৰি খোজ দেই। এইখিনি চাওক, কোনোবাই কোৰ মাৰিছে বুলি ভাবিছে নেকি আপোনালোকে? কিন্তু কোৰ মৰা নাই দেই। এইখিনি মানে জংঘলত থকা বন গাহৰিয়ে খনা। চাওক, ধেমালি ডাঙৰ নে চাওকচোন বাৰু, কেনেকুৱা দলি চোবাত ওলাই দিছে। চাওক, পূৰা খান্দিছে এইখিনি, দেখিছে? ইয়াত মানে শামুক থাকেতো, শামুকবিলাক খায়। চেঁচু তলত থকা যিকোনো আৰু কচু কুমটি যি পায় তাকে খায়। দেখিছে? গোটেই চহাই থৈছে, মানে গোটেই হাল বোৱা নিচিনা চহাই থৈছে। চাওক এইবিলাক, দেখিছে? ঘৰটো পুৰণা হ'ল, ইমান মুকলিতে বনাইছে যে। এই জংঘলত এইটো কিয় গাঁত খান্দিলে আপোনালোকে জানেনে? জংঘলত মানে এটা আলু আছে, বহুত ভাল লাগে খাই পিনি, বনিয়া আলু। এইবিলাক মানুহে খনা গাঁত। চাওক, দেখিছে? এইটো ইয়াত চাওক, ইমান ডাঙৰ খানে, এইটো দেখিছে? ইয়াত মানে বনৰীয়া আলু পোৱা যায়। এইবিলাক চাওক, দেখিছে? ইমান ডাঙৰকৈ খান্দিছে। চাওক বন্ধুসকল, এই টহলদাৰী কৈ ফুৰোঁতে বনাঞ্চলত এটা গছৰ ফল পালোঁ। এইটো চাওক, এই ফল দেখিছে নহয়? এই ফলটো ইমান সুন্দৰ, চাওকচোন। এই ফলটো মানে পহুৱেও খায় আৰু বন গাহৰিও খায়, চৰাই চিৰিকটিও খায় বাৰু। আমি হঠাতে দেখা পালোঁ, লগৰজনে কৈছে বোলে মানুহো খাই বোলে, বহুত মিঠা বোলে, সোৱাদ বুলি কৈছে বস্তুটো। খাই পোৱাটো নাই, কিন্তু আপোনালোকক দেখাইছোঁ ফলটো। চাওক, দেখিছে? এনেকুৱা কিছুমান জংঘলত বহুত আচৰিত ফল পোৱা যায়, তাকে বোলো মই আপোনালোকক অকণমান দেখাওঁ। বনাঞ্চলতনো কেনেকুৱা ধৰণৰ বস্তু পোৱা যায়, চাই লওকচোন বাৰু। চাওক, দেখিছে? মিঠা বনাঞ্চলত মানে বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। তাকে মানে আপোনালোকক যিকোনো বস্তু মই বনাঞ্চলত পোৱা বস্তু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। কিন্তু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই যাব। বনাঞ্চলত টহলদাৰী কৰোঁতে কি বস্তুনো দেখা পোৱা যায়, বা
কি বস্তু আমি পাওঁ তাকে মই দেখাবলৈ সদায় আপোনালোকক মই চেষ্টা কৰোঁ। আপোনালোকেতো বনাঞ্চলৰ ভিতৰত সোমাই পোৱা নাই, গতিকে আপোনালোকক মই দেখাবলৈ সদায় চেষ্টা কৰিম। কিন্তু মোৰ ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব, আৰু ভিডিঅ'বিলাক চালে আপোনালোকে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভাল লাগিলে আপোনালোকে ভাই বন্ধুলৈ শ্বেয়াৰ কৰিব। বহুত কষ্টৰে ভিডিঅ'বিলাক বনাবলগীয়া হয়। যিবিলাক নতুন বন্ধুবৰ্গবিলাকে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যিসকলে যে ধৰি লওক মোৰ ভিডিঅ'বিলাক চাই উপভোগ কৰি আছে, মানে বহুত বহুত ধন্যবাদ জনাইছোঁ। যি কি নহওক, আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব। গতিকে আজি আৰু ভিডিঅ'টি বেছি দীঘল নকৰোঁ, অকণমান থুলমূলকৈ আপোনালোকক দেখালোঁ, আৰু গৈ থাকোঁ, আপোনালোকক দেখালোঁ আৰু কিছু দৃশ্য। বিৰাট খাৰা দেই।